Hey guys, welcome to my channel. So আজি আমি রিভিউ কৰিম NS200 BS6 2021 মডেলৰ. So guys, let's start the review. I live inside my own world of make-believe. Kids screaming in the cradles, profanities. I see the... So প্ৰথমে আমি ক'ম বাইকখনৰ লুকছৰ কথা. বাইকখনৰ লুকছটো পাৰ্চনেলি মোৰ ভালেই লাগিছে. তো আমি বাইকখনৰ সন্মুখৰ পৰা ষ্টাৰ্ট কৰিম. এই বাইকখনৰ সন্মুখত পাব আপোনালোকে এটা হেলোজেন হেডলেম্প আৰু লগতে সৰু দুটি বাল্ব ডিআৰএল. এই বাইকখনত যি ইণ্ডিকেটৰ ইউজ হৈছে সেই ইণ্ডিকেটৰ হ'ল বাল্ব ইণ্ডিকেটৰ, আৰু এইটো যদি LED হ'ল হয় তো দেখাত অলপ ভাল লাগিল হয়. এইটো হ'ল বাইকখনৰ মাডগাৰ্ড, যোনটোত মানে অলপ কাৰ্বন ফিনিছ ইউজ হৈছে. চ' এইকাৰণে বাইকখনৰ মানে মাডগাৰ্ডটো অলপ লুকছটো ভাল লগা হৈছে. এইখন হ'ল এই বাইকখনৰ ফ্ৰণ্ট ডিস্ক ব্ৰেক, যাৰ চাইজ হ'ল 300mm. চ' এই বাইকখনত আপোনালোকে ছিংগল চেনেল ABS পাই যাব. ABS মানে হ'ল এণ্টি লকিং ব্ৰেকিং ছিষ্টেম. ইয়াৰ অৰ্থ হ'ল যে যদি আপোনালোকে 5 kmph ওপৰত বাইকখন চলায়, মানে এই ABS চেঞ্চৰটোৱে 5 kmph ওপৰতহে কাম কৰে. গতিকে সেইটো স্পীডত যদি আপুনি গৈ থাকে এণ্ড আপুনি যদি ছাডেন ব্ৰেক এপ্লাই কৰে, তেতিয়াহ'লে এই চেঞ্চৰটোৱে আপোনাৰ যোনটো হুইলত ABS থাকিব, ছিংগল চেনেল ABS মানে আপোনাৰ যোনটো ABS চেঞ্চৰ সেইটো আগৰ চকাটোতহে কাম কৰিব. গতিকে আপোনাৰ আগৰ চকাটো শ্লিপ নহ'ব এই চেঞ্চৰটোৰ কাৰণে. চ' এইটো এটা ভাল ফিচাৰ্ছ ABSটো, আৰু এইটো গভৰ্ণমেণ্টে মানে 150cc ওপৰৰ সকলো বাইকতে দিবলৈ বাধ্যতামূলক কৰাইছে. চ' এইটো এটা ভাল পদক্ষেপ. আৰু এয়া হ'ল এই বাইকখনৰ ফ্ৰণ্ট ছাছপেনশ্যন, এণ্ড এই ছাছপেনশ্যনটোৰ নাম হ'ল টেলিস্কোপিক ছাছপেনশ্যন. এণ্ড এই ছাছপেনশ্যনটোৰ দ্বাৰা আপোনালোকে এটা কমফৰ্টেবল ৰাইড এক্সপিৰিয়েঞ্চ পাব. বৰ্তমানলৈকেতো এই বাইকখনৰ ফিচাৰ্ছ মোৰ ভালেই লাগিছে. ছিংগল চেনেল ABS আছে, আৰু এইটো প্ৰাইচ ৰেঞ্জত ছিংগল চেনেল ABS আছে, আৰু কিবা কিবি ফিচাৰ্ছ আছে এক্সট্ৰা. চ' নেক্সট আমি সেইবিলাক ফিচাৰ্ছৰো কথা ক'ম. চ' এইটো হ'ল এই বাইকখনৰ ইঞ্জিন. আপোনালোকে পাব 199.5cc 4-stroke 4-valve লিকুইড কুল ট্ৰিপল BS6 কমপ্লাইন ইঞ্জিন, যোনটো ইঞ্জিনৰ পৰা আপোনালোকে মেক্স পাৱাৰ পাব 24.5 PS, আৰু যোনটো আপোনালোকে মেক্স টৰ্ক পাব সেইটো হ'ল 18.5 Nm. চ' 200cc হিচাপততো এই বাইকখনৰ পাৱাৰ আৰু টৰ্কটো ঠিক ঠাক, আৰু মানে ভাল বুলিয়ে ক'ব পাৰি. মানে KTM RC আৰু KTM ডিউকৰ অলপ বেছি 1 PS মান বেছি পাৱাৰ. ত' এইখনৰো পাৱাৰ ঠিক ঠাক. এণ্ড এই বাইকখনত আপুনি ফ্ৰণ্টত পাব 17" এলয় হুইল, লগতে এই এলয় হুইলটো হোৱাইট কালাৰৰ হয়. তো এতিয়া বৰ্তমান যিমানখিনি NS আৰু RS আহি আছে সেইকেইখনত হোৱাইট কালাৰৰ এলয়ে আহি আছে. কাৰোবাৰ এই লুকটো মানে বেছি পচন্দ হোৱা নাই, মানে এই যিটো কালাৰ কম্বিনেশ্যন এইটো মানে বেছি পচন্দ হোৱা নাই, কিন্তু মোৰতো পাৰ্চনেলি ভালেই লাগিছে. চ' এই বাইকখনত আপোনালোকে পাব ফ্ৰণ্টত 100/80 ছেকশ্যনৰ টায়াৰ, যিটো মানে ঠিক ঠাক আৰু. চ' এতিয়া কম আমি ৰিয়াৰ হুইলৰ কথা. চ' 200cc হিচাপত চাব যায় যদি এই বাইকখনত মানে ইমান এটা ডাঙৰ টায়াৰ নাপাব, যোনটো পিছৰ টায়াৰ এইটো ইমান ডাঙৰ নাপাব. এই বাইকখনত আপোনালোকে 130/70 ছেকশ্যনতহে টায়াৰ পাব. যদি আপোনালোকে চাবলৈ যায় 200cc বেলেগ বাইকত, হয় মই জানো আপাচি 200 যিখন 4V আছে সেইখনতো ছেইম টায়াৰ চাইজ, কিন্তু যদি 200cc এটা ভাল ডাঙৰ টায়াৰ লাগে আপোনাক, মানে কৰ্ণাৰিঙৰ কাৰণে যিটো বেষ্ট হ'ব, সেইটো হ'ল 140/70 বা 150/60 এনেকুৱা টায়াৰগিলা মানে অলপ কৰ্ণাৰিঙৰ কাৰণে ভাল হয়. কাৰণ এই বাইকখনত পাৱাৰটো বহুত বেছিটো, সেইকাৰণে মানে টায়াৰটো অলপ ডাঙৰ হ'লে আৰু ভাল হয়. আগৰ আৰু পিছৰ টায়াৰ দুটাতো গ্ৰিপ ঠিক ঠাক আছে. ৰেডিয়েল টায়াৰটো মানে আপোনালোকে যেতিয়া মানে ভাল ৰাস্তাত চলাব আপোনালোকে মানে বহুত ভাল গ্ৰিপ পাব এই টায়াৰ দুটাৰ পৰা. চ' আপোনালোকে যদি চাই ইয়াৰ পিছৰ চকাটোতো মানে হোৱাইট কালাৰৰ এলয় আছে. লুকছ মানে অলপ ভাল আহে আৰু হোৱাইট কালাৰ এলয়, মানে ব্লেক এলয়ত কৰি হোৱাইট কালাৰ এলয়টো মানে অলপমান এট্ৰেক্টিভ হয়. এইডাল হ'ল বাইকখনৰ চেইন. মানে এই বাইকখনত চেইনটোত মানে কভাৰ্ড নাই. আপোনালোকে যদি নৰ্মেল বাইক চাব যায়, গতিকে 125cc বা 150cc মানে এটা কভাৰ থাকে বাইকখনৰ ওপৰত, গতিকে এই বাইকখনত কিন্তু আপোনালোকে সেই কভাৰটো নাপাব.
গতিকে আপোনালোকে বাইকৰ চেইনডাল মেইনটেইন কৰি থাকিব লাগিব, চেইন স্প্ৰে বা চেইনডাল ক্লিন কৰি থাকিব লাগিব। আৰু এই বাইকখনত আপোনালোকে বক্স টাইপ চুইংগাম পাব, এলুমিনিয়াম চুইংগাম নহয় এই বাইকখনত। এলুমিনিয়াম হ'লে অলপমান আৰু ভাল লাগিল হয় দেখাত। চ' এতিয়া ক'ম আমি বাইকখনৰ ফিউল টেংকৰ কথা। চ' আপোনালোকে এই বাইকখনত 12 লিটাৰৰ এটা ফিউল টেংক পাই যাব। চ' এই ফিউল টেংকটোৰ পৰা আপোনালোকে যিটো মাইলেজ পাব, সেই মাইলেজটো হ'ল 35ৰ পৰা 40 kmpl। 200cc হিচাপততো বাইকখনৰ মাইলেজ ঠিক ঠাক আছে। আৰু এই মাইলেজটো মানে কেনেকুৱা, মানে মাইলেজৰ ক্ষেত্ৰত গতিকে বৰ্তমান যিমানখিনি মেক্সিমাম হায়াৰ চিচিৰ বাইক আহি আছে সেইবিলাকতো ফিউল ইনজেকশ্যন আছে। ফিউল ইনজেকশ্যন মানে হ'ল কি, আপুনি মানে বাইকখন যেনেকৈ চলাব তেল সিমানেই খাব। গতিকে আপুনি যদি বাইকখন মানে বহুত স্পীডত চলাইছে গতিকে আপোনাৰ মাইলেজটো কমি যাব। আৰু যদি আপুনি নৰ্মেল ৰাইড কৰিছে, মানে ধৰি লওক 60-70 নৰ্মেলকৈ গৈ আছে, তেতিয়াহ'লে আপোনালোকে মেক্সিমাম মাইলেজ পাব, মানে ধৰি লওক 40লৈকে পাই যাব এইখন বাইকত। চ' এতিয়া ক'ম আমি বাইকখনৰ হেণ্ডেলৰ কথা। তো আপোনালোকে এই বাইকখনত পাব ক্লিপ অন হেণ্ডেল বাৰ, মানে NSৰ হেণ্ডেলিংটো বহুতেই ভাল। ডিউকৰ লগতো যদি আপোনালোকে কম্পেয়াৰ কৰি চায় তথাপিও মানে NS 200ৰ হেণ্ডেলিংটো বহুতেই ভাল। চ' এইডাল হ'ল বাইকখনৰ চাবি। আহক আমি বাইকৰ মিটাৰটো অন কৰি চাওঁ। এইটো হ'ল বাইকখনৰ মিটাৰ, যিটো মানে এনালগ আৰু ডিজিটেলৰ কম্বিনেশ্যন। মানে বাইকখনৰ মিটাৰততো ইমান মানে বহুত বেছি মানে ৰিচাৰ্জ নাপাব আপোনালোকে, তথাপিও মানে যিখিনি লাগে আৰু যিখিনি বেছিক সেইখিনি পাই যাব। এইটো হ'ল বাইকখনৰ এনালগ টেকোমিটাৰ, এণ্ড এইটো হ'ল ABS লাইট, এইটো হ'ল বাজাজৰ লগো, এইটো হ'ল ইঞ্জিন টেম্পাৰেচাৰ, আৰু এইটো হ'ল নিউট্ৰেল লাইট। NSৰ মিটাৰটোত মানে এনেকুৱা যে মানে বেছিক যিখিনি ইনফৰমেশ্যন আছে সেইখিনিতো পাই যাব, লগতে মানে যিটো এনালগ মানে মিটাৰ আছে, এনালগ মিটাৰটো থকাৰ কাৰণে মানে যেতিয়া বাইকখন আপুনি চলাব তেতিয়া মানে এটা ফিল আহে, যেতিয়া আপুনি বাইকখন মানে হাই ৰেভ কৰিব না, হাই ৰেভ মানে যিটো এক্সিলেটৰ আছে, এক্সিলেটৰটো যেতিয়া বেছিকৈ দিব, যেতিয়া ইয়াৰ কাটাডাল মানে ওপৰলৈ যাব মানে কিবা এটা ভাল লাগে। চ' এইটো হ'ল ইয়াৰ ডিজিটেল ফিউল গাজ, মানে কিমান বাইকখনত কিমান তেল আছে সেইটো ইয়াত দেখাই দিব। এইটো হ'ল ইয়াত ডিজিটেল স্পীডোমিটাৰ, মানে ইয়াত আপোনালোকৰ স্পীডটো দেখাব কিমান স্পীডত আছে। এইটো হ'ল অডোমিটাৰ, মানে টোটেল বাইকখন কিমান কিলোমিটাৰ চলিল বৰ্তমানলৈকে। আৰু এইটো হ'ল ট্ৰিপ মিটাৰ, মানে যদি আপোনালোকে মানে ক'ৰবাত গ'ল, গতিকে ইয়াৰ দ্বাৰা মানে আপোনালোকে গম পাব যে আপুনি য'ৰ পৰা গৈছে আৰু য'লৈকে যাব তালৈকে মানে কিমান ডিষ্টেঞ্চ, কিমান কিলোমিটাৰ হয় সেইটো গম পাব। এইটো হ'ল বাইকখনৰ RPM লাইট, মানে যেতিয়া আপোনালোকে বাইকখনৰ হাই ৰেভ কৰিব, বেছিকৈ এক্সিলেটৰ দিব, গতিকে এই লাইটটো মানে ব্লিংক কৰিব, তেতিয়া আপোনালোকে মানে গম পাব যে বাইকখন আপোনালোকে হাই এক্সিলেটৰ বা হাই ৰেভ কৰিছে। চ' এতিয়া কওঁ আমি হেণ্ডেল বাৰত থকা ছুইচখিনিৰ কথা। তো এইটো হ'ল কিল ছুইচ। আৰু এই লাইটকেইটাত মানে কেনেকুৱা যে পালচাৰৰ মানে গোটেইখিনি গাড়ীতে ধৰি লওক পালচাৰ চিৰিজটোতে মানে এই ফিচাৰ্ছটো আহে, মানে হেণ্ডেলত যিকেইটা ছুইচ থাকিব ইয়াৰ তলত মানে লাইট জ্বল। এইটো হ'ল ইয়াৰ চেল্ফ ষ্টাৰ্ট বাটন, এইটো হ'ল ইয়াৰ পাছ লাইট, এইটো হ'ল হাই বিম ল' বিম, আৰু এইটো হ'ল ইণ্ডিকেটৰৰ ছুইচ, আৰু এইটো হ'ল হৰ্ণৰ ছুইচ। এই বাইকখনৰ টপ স্পীড হ'ল 150 km/h, মানে এই 200cc হিচাপত যদি 200cc অন্য বাইকবোৰ যদি আপোনালোকে চাব যায়, গতিকে KTM বিলাকততো 136 মানতে লক হৈ যায়। গতিকে BS4খনত 135 মান গৈছিল KTMত, বাট এতিয়া BS6 অহাৰ কাৰণে ডিউক 200খনত একে আছে, কিন্তু মানে যিখন RC আছে সেইখন 142 মান যায়। এই বাইকখন নেকেড হৈও, গতিকে এই বাইকখনৰ পৰা আপোনালোকে 150 km/h টপ স্পীড পাই যাব। এই বাইকখনৰ যিটো কুলিং টেকন'লজি, মানে ইঞ্জিন ঠাণ্ডা কৰা যিটো মানে পদ্ধতি, সেইটো হ'ল কুলেণ্ট ভৰাব লাগিব। কুলেণ্ট আৰু ৰেডিয়েটৰৰ দ্বাৰা মানে ইয়াৰ ইঞ্জিনটো ঠাণ্ডা হ'ব। এনেও মানে NS 200ত ইমান হিটিং ইছ্যু প্ৰব্লেম নহয়। এণ্ড এইটো হ'ল ইয়াৰ ৰেডিয়েটৰ, এণ্ড ইয়াত বৰ্তমান কুলেণ্ট ভৰোৱাই আছে, মানে নতুন গাড়ী হয়তো এইকাৰণে ইয়াত বৰ্তমান কুলেণ্ট আছে। এণ্ড এই বাইকখনত যিটো এক্সজষ্ট চাউণ্ড সেইটো মানে বহুত বেছ থকা, গতিকে বেছ থকাৰ কাৰণে ভাল লাগে। আৰু যিখন BS4 আছিল সেইখনৰ মানে চাউণ্ডটো মানে ডাঙৰ আছিল, কিন্তু ইমান বেছ নাছিল। BS6খনৰ অলপমান স্মুথ হৈছে চাউণ্ডটো, লগত বেছটো বেছি হৈ গৈছে। এইখিনি হ'ল বাইকৰ পিছৰখিনি। এণ্ড এই বাইকখনত যিটো তেল দাদি কোম্পানীৰ পৰাই অলৰেডি আহিছে, মানে দেখাত মানে বহুতেই ভাল। যেতিয়া আপুনি পিছৰ মাডগাৰ্ডটো ওলাই দিব, চ' তেতিয়া মানে এটা ভাল লুক পাব। আপোনালোকে মানে এনেকুৱা নহয় যে এক্সট্ৰাকৈ এটা তেল দাদি লগাব লাগিব, হয় বহুতে লগাই লয়, বাট এইটো দিও চলি যায়, এইটো এটা ভাল লুক তেল দাদি। চ' এক্সট্ৰাকৈ তেল দাদি লগাব নালাগে, এইটোৱে ঠিক আছে। গতিকে যদি লগাব বিচাৰে ইয়াত LED ইণ্ডিকেটৰ লগাব পাৰে, মানে এইটোৰ লুকটো ঠিকে আছে, মানে লুকটো ইমান বেয়া নহয়, স্লিম ডিজাইন, গতিকে ভাল লাগে। কিন্তু যদি
যদি লগাব বিচাৰে LED ইণ্ডিকেটৰ লগাব পাৰে তেতিয়া মানে অলপমান লুকটো আৰু ভাল আহিব সো এইটো হ'ল বাইকখনৰ ৰিয়াৰ টেল লাইট এইটো টেল লাইট LED হয় তো এইটো হ'ল বাইকৰ সিট মানে ইয়াত আপোনালোকে স্প্লিট সিট পাই যাব গতিকে ইয়াত দুটা সিট মানে দুটা বেলেগ বেলেগ সিট এটাই সিট নহয় গতিকে ৰাইডাৰ যোনটো সিট আছে ৰাইডাৰ যেটো সিট আছে সেইটো বেলেগ আৰু যেটো পিলিয়ন সিট আছে সেইটো বেলেগ গতিকে ইয়াক স্প্লিট সিট বুলি কোৱা হয় এণ্ড ইয়াৰ সিট কোৱালিটিটো মানে ভালে সফট আৰু গতিকে লং ৰাইড আপোনালোকে যদি ডেইলি কমিউট কৰিব বিচাৰে তো কৰিব পাৰে এতিয়া কম আমি বাইকখনৰ চলোৱা যেটো ষ্টাইল মানে চলোৱা যেটো পজিশন মানে বহুত বাইকৰ পজিশনটো বেলেগ বেলেগ যদি আপোনালোকে ধৰি লওক RC বা R15 ল'বলৈ যায় তো আপোনালোকে মানে বহুত হালি চলাব লাগিব বাইকখন গতিকে এইখনত এনেকুৱা নহয় এইখনে মানে আপোনালোকে এনেকুৱা যে আপোনালোকক 200cc ভাল পাৱাৰো দিছে আৰু যেটো মানে ৰাইডিং পজিশন হেতুও মানে লং ৰাইডৰ কাৰণে ভাল আৰু আপোনালোকে ডেইলি কমিউটো কৰিব পাৰে এই ৰাইডিং প'স্চাৰটোক মানে আপৰাইট ৰাইডিং প'স্চাৰ বুলি কোৱা হয় সো এইটো কাৰণে মানে আপোনালোকে লং ৰাইডত গ'লে বেক পেইন এইবিলাক প্ৰবলেম ফেচ নহব সো এইটো হ'ল ইয়াৰ লেগ গাৰ্ড ইয়াৰ বিল্ড কোৱালিটিটো ডিসেন্ট আৰু মানে চলি যায় সো এতিয়া কম বাইকখনৰ প্ৰাইজৰ কথা এই বাইকখনৰ যেটো এক্স-শ্বৰুম প্ৰাইচ হেতু মই পাঠশালাৰ কৈ আছো যেটো পাঠশালাৰ প্ৰাইচ হয় এইটো হ'ল এক্স-শ্বৰুম প্ৰাইচ 1,41,680 এণ্ড এই বাইকখনৰ যেটো অন ৰোড প্ৰাইচ হেতুও মই পাঠশালাৰে কৈ আছো গতিকে মানে বেলেগ ডিস্ট্ৰিক্ট বা বেলেগ সিটিৰ হলে মানে অলপ বেছি কম হ'ব পাৰে গতিকে মই পাঠশালাৰটো কৈ আছো এইকাৰণে পাঠশালাৰটো কৈ আছো হেতু হ'ল 1,60,000 এপ্ৰক্স মানে 1,60,000 কৈ অলপ কম হ'ব কিন্তু মানে 1,60,000 বুলি ধৰি ল'ব পাৰে আপুনি এণ্ড যদি আপুনি এই বাইকখন ইনষ্টলমেণ্টত ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে 60,000 ডাউন পে'মেণ্ট দি এই বাইকখন ল'ব পাৰে আৰু EMIত ল'বলৈ আপোনালোকক এইবিলাক ডকুমেণ্টছ লাগিব সো মই শ্বুট কৰি আছো ৰাহুল অটো এজেঞ্চিত গতিকে যদি আপুনি এই শ্ব'ৰুমত আহি যিকোনো বাইক চাব বিচাৰে তো আহিব পাৰে এই শ্ব'ৰুমত এই শ্ব'ৰুমৰ সবখিনি ডিটেইলছ মোৰ ডেছক্ৰিপশ্যনত থাকিব গতিকে আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰে আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰক লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো বাইক ৰিলেটেড ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগতে পায় সো মই মনজিত আপোনালোকক আকৌ লগ পাম এনেকুৱা ইণ্টাৰেষ্টিং বাইক ৰিলেটেড ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই